নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি ঘৰতে আছোঁ, ছুটি ল'লোঁ, গাটো ভাল নাই, চৰ্দি হৈ আছে মোৰ। তো আজি ভাবিলোঁ ছুটিকে লওঁ বুলি। কালি ৰাতি শুব পৰা নাই, একদম এতিয়া উঠিয়ে ডাইৰেক্ট কামত লাগিছোঁ, জল্দি কামখিনি কৰি লওঁ বুলি ভাবিছোঁ। মোৰ ভৰি মোচা দুখনমান আছিলে, সেই দুখনমান মই তিয়াই থৈ দিছোঁ কালি ৰাতিয়ে। তো বহুত লেতেৰা হৈ গৈছিল, বহুত দিন হ'ল ধোৱা নাছিলোঁ, তো ভাবিলোঁ এতিয়া ধুই দিওঁ বুলি। আৰু এইফালে মই কাছজনীকো বহুত দিন হ'ল ৰ'দত দিয়াই নাই, ইয়াক ৰ'দত দিলে মানে তাৰ গ্ৰ'থটো বাঢ়ে মানে, সেইটো কাৰণে আজি দি দিলোঁ। আদিতো ঘৰত থাকিলে মানে কাছজনী ৰ'দত নিদিয়েই, সেইটো কাৰণে ভাবিলোঁ যে ময়ে দি দিওঁ বুলি। আৰু আগতকৈ অলপমান ডাঙৰ হৈছে, আৰু বাহিৰত দি থ'লে মানে সিও ভাল পায়, আৰু ৰাতি মানে পানীত থাকি আমনি পাই গৈছে সি, সেইটো কাৰণে বাহিৰত থৈ দিছোঁ মই তাক। তো আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ চাই থাকোঁ, আপোনালোকে চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। কেনেকুৱাকৈ খেলিছে মানে চাওকচোন, একদম বাহিৰত যদি ৰ'দত থৈ দিওঁ, কি ভাল পায়, পুৰা খেলিছে। আৰু এইফালে আমাৰ আদি উঠিব হোৱাই নাই, শুই আছে। আৰু এইফালে কাপোৰ কানি আছে আদি ধুবলগীয়া, পেণ্ট আছে, মানে মোৰো কাপোৰ আছে অলপ ধুই মেলি ল'ম। তাৰপিছত এইফালে আমাৰ মাছৰ টেংকটো পূৰা ধুনীয়াকৈ চাফা কৰি দিলোঁ, আৰু এই মাছকেইজনী চাওকচোন ডাঙৰেই হ'লগৈ। আৰু এইফালে আমাৰ আদি উঠি মেলি ৰেডি, তাৰপিছত এতিয়া কাপোৰখিনি মেলিবলৈ বুলি দিছোঁ আদিক। আৰু আদি গালি পাইছে ৰাতিপুৱাই কিহৰ ভিডিঅ' কৰিব লাগেনো বুলি। এতিয়া কাপোৰ কানি ধোৱা হৈ গ'ল, এতিয়া পেট পূজাটো কৰিবই লাগিব। খোৱাৰ প্ৰস্তুতি চলাই আছোঁ, মানে ৰুটি বনাই আছোঁ, আৰু মোৰ কাৰণে শুকান ৰুটি, আদিৰ কাৰণে পৰঠা। কালি ৰাতি মটন আনিছিলোঁ, তাৰে মাংস আৰু জোল আছে। মানে মোৰ শুকান ৰুটিৰ লগত খাই বহুত বেছি ভাল লাগে পিছদিনাখন, তো থৈ দিছিলোঁ অকণমান খাম বুলি। তো এতিয়া সেয়াই ৰুটি বনাই আছোঁ, শুকান ৰুটি এতিয়া আদিৰ বনাই আছোঁ, তো খাই ল'ব লাগিব এতিয়া। এফালে ৰুটি আৰু এইফালে মাংস জোল, এনেকৈ খাবচোন ৰাতি থকা মাংসৰ জোলৰ লগত শুকান ৰুটি, কি মজা। আৰু এইফালে আমাৰ ক্ৰিকেট প্ৰেমী একদম পাগল হৈ আছে ক্ৰিকেট কাৰণে, কালি ইণ্ডিয়া জিকিলে আৰু ভাল লাগিছে তাক। ৰাতিপুৱাৰ পৰা শুই উঠি অকল ক্ৰিকেট। বেট চাব আপোনালোকে, 3-4খন বেট আনি থৈছে। খাই লওঁ এতিয়া, অলপ পাছত লগ পাই আছোঁ। খাই বৈ এতিয়া তললৈ আহিছোঁ, চেম্পু এপেকেট নিওঁ বুলি। 1 টকীয়া চেম্পু, চানচিল্ক চেম্পু মই কিবা এটা কৰি আপোনালোকক দেখাম, আপোনালোকে ঘৰত ব্যৱহাৰ কৰিব পাৰিব তেনেকৈ। অকল 1 টকীয়া চেম্পু বুলিয়ে নহয়, ঘৰত মানে কিছুমান যিটো আমি ডেইলি ব্যৱহাৰ কৰি থাকোঁ, সেইবিলাক বস্তুৰে মানে বনাব পাৰিব আপুনি। বনাব নহয়, চাফা কৰিব পাৰিব একচুৱেলি। ফাৰ্ষ্টতে চাওক, মানে মই চেম্পুটো আনিছোঁ এই কেৰাহীখন চফা কৰিবলৈ বুলি। মই নিজে বনোৱা নাই, ময়ো ভিডিঅ'তে দেখিছিলোঁ। মই ভাবিছোঁ কি কৰি চাওঁ, যদি মানে হয় তেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আৰু যদি নহয় নকৰোঁ। তো এতিয়া ময়ো যেনেকৈ দেখিছিলোঁ তেনেকুৱাকৈ এতিয়া কেৰাহীখন আগতে গৰম কৰি লৈছোঁ, তাৰপিছত লগাই দিম, মানে 1 পেকেট চানচিল্ক চেম্পু দিম। তাৰপিছত মই যোনটো আমি যে খোৱা চ'দা ব্যৱহাৰ কৰোঁ, সেইটো দি দিম 1 চামুচ। মানে বেছি ব্যৱহাৰ নাই কৰা, কাৰণ কেলৈ ময়ো ভিডিঅ'ত দেখিয়ে বনাইছোঁ। তাৰপিছত নিমখ অকণমান দি দিম, আদিয়ে দেখিলে গালি পাৰিব, হ'লেও উপায় নাই। নিমখ দি তাৰপিছত নেমু দিব লাগে, কিন্তু মোৰ একদম নেমু বহুত দিন হ'ল এইটো নেমু আনি থোৱা। তাৰপিছত কি হ'ল, নেমুটো মানে মই ফালি থৈ দিছিলোঁ, বেয়া হৈ গ'ল। তো দোকানলৈ যাওঁ, তেতিয়া আনিম বুলি গৈছিলোঁ, পাহৰি থাকিলোঁ, একদম পাহৰি থাকিলোঁ নেমুটো আনিবলৈ। তো এইটোকে দি দিছোঁ এটা। ফেন ওলাইছে যে বেছিকৈ। মই এইটো দিয়ে দিওঁ একেবাৰে। সেইখিনি শুকাই গৈছে পুৰা, ফেন ওলাই। এতিয়া দি দিম ইয়াত পানী। মোৰ ভিডিঅ'তে দেখিছিলোঁ। হা, এই যে কলা চকুটা চাৰি যায় বুলি কହୁছি। এই এতিয়া পুৰা উতলিবলৈ দিব লাগিব। আৰু এইফালে কেৰাহীটোতো পানী উতলি গৈছে, অলপ কাম কৰিছে নিচিনা লাগিছে। এইবিলাক চামনিবিলাক যোনবিলাক, এইবিলাক এৰি গৈছে, যোনবিলাক লাগি যায় ন ক'লা। আৰু কেৰাহীটো অলৰেডি আমাৰ আদিয়ে যিমান পাৰে চেষ্টা কৰে বাৰু ধুবলৈ। মই ইমান ঘঁহিব নোৱাৰোঁ কাৰণে নকৰোঁ।
তো এফালে উতলি আছে এতিয়া লেতেৰাবিলাক বাহিৰ মানে ওলাইছে অলপ কলা সব ৰহ ৰুহ ଟିକେ দেখাই দিয়ে ভিতৰে এইবোৰ কলা পুৰা দেখিছেনে আৰু হৈছে আমাৰ এয়া লুলু আমাৰ ঘৰৰ আলহী মানে আহি থাকে আৰু মাজে সময়ে লুলু লুলু আৰু ট্ৰিকটো ইমান ভালদৰে কাম নকৰিলেচোন মানে মোবাইলত যেনেকৈ দেখিছিলোঁ তেনেকৈ ইমান কাম নকৰিলে হ'লেও বহুতখিনি গ'ল কিন্তু দেই বহুত 0.5% চাফা কৰক কেৰাহীখন কিমান লেতেৰা আছে চাওকচোন বহুতখিনি চাফা হ'ল আৰু আমাৰ আদিও চাফা কৰিলে অলপমান ঘঁহি মেলি অলপ কেৰাহীখন চাফা হ'ল আৰু হ'লেও ভাল লাগিছে এতিয়া দুপৰীয়া সাজত আজি ভাত নাখাওঁ 2টামান বাজিলে ৰাতিপুৱা অলপ দেৰিকৈ ৰুটি খালোঁ তো সেইটো কাৰণে এতিয়া মেগী 1 পেকেট বনাইছোঁ আৰু এইফালে পপকৰ্ণ মোৰ ফেভৰেট পুৰা ফুটিছে পপকৰ্ণ আৰু এইফালে লগত 2টা বনাম কণী অমলেট মানে কণী পুচ আৰু এইফালে মোৰ ফেভৰেট পপকৰ্ণ লগত 2টা কণী আৰু এইফালে মেগী তো এতিয়া খাই লওঁ সন্ধিয়া হৈ গ'ল এতিয়া গাটো একদম ভাল লগা নাই ম'ম' খাওঁ বুলি ভাবিছোঁ ম'ম' খাই আহোঁগৈ সতৰে এতিয়া মানে চৰ্দি হৈছে নাই ম'ম' চুপ খাই আহোঁগৈ বুলি ভাবিছোঁ তো আজিৰ দিনটো এনেকৈ কটালোঁ আৰু ঘৰতে আমনি লাগিলে অলপ শুলো ভাল লাগিছিলে গাটো তো আজিলৈ ইমানেই আহিছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে চিম্পলকৈ হ'লেও এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব তো আজিলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই বাই বাই গুড নাইট